নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। এই মুহূৰ্তত তোমালোকৰ বাবে লৈ আনিছোঁ এটা খুবেই গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যন। যদি তোমালোকে এইবাৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ পৰীক্ষা দিছা, তেন্তে তোমালোকৰ বাবে ৰিজাল্টৰ সন্দৰ্ভত এটা খুবেই গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যন আছে। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। যদি চেনেলত তোমালোক নতুন, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টোত এটা লাইক কৰি মোক ভিডিঅ' বনাবলৈ উৎসাহিত কৰিবা। তেন্তে আহাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কি আছে এই ভিডিঅ'টোত সম্পূৰ্ণ শেষলৈকে চাই থাকোঁ। সদ্য সমাপ্ত হাইস্কুল শিক্ষান্ত পৰীক্ষা অৰ্থাৎ HSLCৰ ফলাফল ঘোষণা কৰা হ'ব মে' মাহত। আজি এই কথা ঘোষণা কৰিলে অসম মাধ্যমিক শিক্ষা পৰিষদ বা ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাই। গহপুৰত আজি এই কথা ঘোষণা কৰে ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাই। উল্লেখ্য যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে হাই মাদ্ৰাছা অৰ্থাৎ AHM পৰীক্ষাৰো ফলাফল একেদিনাই ঘোষণা কৰা হ'ব। যোৱা 15 মাৰ্চৰ পৰা আৰম্ভ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে হাই মাদ্ৰাছা পৰীক্ষা। হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ 4,19,888 গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হোৱাৰ লগতে হাই মাদ্ৰাছাত অৱতীৰ্ণ হৈছে মুঠ 11,245 গৰাকী শিক্ষাৰ্থী। গতিকে সকলোৰে পৰীক্ষা ভাল হ'ব বুলি মই আশা কৰিলোঁ। যদি তোমালোকে এই ভিডিঅ'টো চাই ভাল পালা, তুমি তোমাৰ বন্ধু বান্ধৱীসকলৰ মাজলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নেপাহৰিবা। লগতে চৰকাৰে যাতে সকলোকে পাছ কৰি দিয়ে, সকাহ দিয়ে, মোৰ ফালৰ পৰা এইটো অনুৰোধ থাকিল। তোমালোকে ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰিবা। ধন্যবাদ। জয় অসম।